সকলোকে নমস্কাৰ জনালোঁ। আঘোণৰ পথাৰখনত মই কি কৰিলোঁ তাকে দেখাওঁ আহকচোন। প্ৰথমতে আমাৰ নিয়ম থাকে, এটা ভাল বাৰত গৈ মুঠি লোৱাৰ নিয়ম থাকে, সেইকাৰণে মুঠি ল'বৰ কাৰণে পথাৰলৈ বুলি আহিলোঁ। আৰু আহিলে এয়া লক্ষীয়াক সেৱা কৰি মানে 5টা হওক 7টা হওক মুঠি নিয়ম এনেকৈ কৰা হয়। আপোনালোকে এনেদৰে নিয়ম কৰেনে সেইটো জনাব হা। আৰু চাওকচোন আৰু কৰ্মব্যস্ততানো কেনেকৈ দিনবোৰ কটাওঁ তাকে দেখাওঁ। কিছুমানে ভাবে এনেই মোবাইল লৈ থাকোঁ, কিন্তু একদম মিছা কথা। কেতিয়াও মোবাইল লৈ থাকিব নোৱাৰোঁ, যিহেতু খেতিৰ পৰিৱেশ ঘৰখনত, সেইকাৰণে খেতিৰ লগতে অলপ জড়িত হৈ থাকোঁ। আৰু তাৰে মাজতে পকা ধানৰ মাজে মাজে আমি মিষ্টাৰ ৰুমত তাৰে মাজতে কিছুমান ধানো দেখাই দিলোঁ আৰু গানো ওলাই যায় মাজে মাজে দেই। কিন্তু কি কৰিব আৰু মানে কামটো কৰিবই লাগিব ন, কৰ্মই আমাৰ ধৰ্ম হয়। যেতিয়া ৰ'দ হওক বৰষুণ হওক সকলোখিনি কষ্ট কৰি যেতিয়া আমি খেতিটো চপাই দিওঁ, ঘৰত মানে বছৰটোলৈ আমি খাব পাৰোঁ, একো কিনিব লগা নহয়। আৰু তাৰে মাজতে জাক জাক পক্ষী চাওকচোন কিমান ধুনীয়া পৰিৱেশ এটা। সেইকাৰণে বোলো ভিডিঅ'কণ কৰি ৰাখি থৈ দিওঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। বহুতে ভাবে যে মোবাইলে লৈ থাকোঁ, কিন্তু একদম মিছা কথা। মোবাইল কেতিয়াও লৈ থাকিব পৰা নাযায়, যিহেতু কামত থাকোঁ ন। আৰু তাৰে মাজতে ধান কাটা সকলোখিনি দেখাব নোৱাৰোঁ, তাৰে অলপ অলপ দেখাই দিলোঁ। আৰু মানে ট্ৰেক্টৰত ধান লৈ আহিছে, যিহেতু বহুত দূৰ হয় পথাৰ ন, সেইকাৰণে ট্ৰেক্টৰতে ধান লৈ আহিছে। আৰু সেয়া ধান ঘৰত এতিয়া মানে একদম কৰিব। বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰতহে মানে ভাতকেইটা যোগাৰ কৰিব পৰা যায়। বহুতে এনেই খোৱা বুলি ভাবে, কিন্তু একদম মিছা কথা হয়। দেখিছেনে কিমান কষ্ট হয়। ঠায়ে ঠায়ে মানে ধানবোৰ দমাই থৈ দিয়া হৈ আছে। মেচিন আহিব, মেচিনৰ সহায়তে মানে ধান মাৰিব লাগিব। ফাইনেলি মেচিন আহি গ'ল। আৰু তাৰে মাজতে এয়া দেখিছেনে পাচি দাঙি দাঙি ভঁৰালত থৈ গৈছোঁ। গোটেইখিনি ধান যিহেতু ইয়াত থ'ব অসুবিধা হয়, তাৰে মাজতে অকণমান ভিডিঅ' কৰিবলৈ মোবাইল ধৰিব অসুবিধা হয়। এয়া মানে দাঙি দাঙি ভঁৰালতো ধান থৈ দিয়া গৈছে। আৰু এয়া হৈছে জহা ধান হয়, জহা ধানো কৰিছে আমাৰ দেই। জহা, বৰা, শালি, তৰা বাও ধান মানে সান্দহৰ কাৰণে দৰকাৰ হয় যে। এয়া দেখিছেনে মেচিন ষ্টাৰ্ট হৈ গ'ল আৰু মেচিনতে ধান মাৰি আছোঁ। দেখিছে, তাৰে মাজতে ধান কঢ়িয়াই দিলোঁ। দেখাবলৈ একদম অসুবিধা হ'ল, কেমেৰা ধৰা মানুহ নাই যে, সেইকাৰণে অকণমান ৰাখি থ'লোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কেতিয়াও নাভাবিব যে মই এনেই থাকোঁ বুলি, এনেই কেতিয়াও নাথাকোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাবচোন, তাত মই কি কাম কৰোঁ তাকে সকলোখিনি দেখাবলৈ। আৰু হৈছে জহা ধান 8মান পোৱা গৈছে দেই। আৰু এয়া হৈছে বৰা ধান। জহা আৰু বৰা দুয়োটা একেই কালাৰে হয়। বহুত কষ্ট হয় খেতি মানে ভাত খাবলৈ, আৰু কৰিবই লাগিব। তাৰে মাজতে বিহুৰ কাৰণে ধান জাৰি ৰ'দত দিলে জহা ধান হয়। জহা ধান মেলিছোঁ আৰু এইফালে বৰা ধান মেলিছোঁ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, তেনেহ'লে বাই।